ওপৰত আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ব্ৰিফ কৰিব। এইটো আমাৰ দলৰ এটা কোৰ কমিটিৰ বৈঠক আছিলে, গতিকে তাত আমি বিভিন্ন দলীয় কথাবিলাক আমাৰ ক'ত আমাৰ কি সমস্যা আছে, দলে কেনেকৈ কাম কৰি আছে, আমাৰ বিভিন্ন উইংবিলাক চেলবিলাক কেনেকৈ কাম কৰি আছে, TCL CCৰ পৰা লৈ পেলাই বিভিন্ন মেম্বাৰ সদস্যবিলাক কেনেকৈ কাম কৰি আছে, আৰু আমাৰ যিটো অবজেক্টিভ আছিলে 2000 চনত যিটো আমি BTC ইলেকশ্যন কণ্টেষ্ট কৰিছিলোঁ, তাত যিখিনি অবজেক্টিভ আমি হাতত ৰাখিছিলোঁ, যিটো এজেণ্ডা যিটো মেনিফেষ্টো আমি ৰাখিছিলোঁ, তাত আমি ক'লৈকে গৈ পাবলৈ সক্ষম হৈছোঁ, এই কথাখিনি আমি পাতিছোঁ। আৰু আমাৰ ৰাজনীতিক কাম কাজৰ দ্বাৰা BTR অঞ্চলৰ ৰাইজৰ কিমান লাভ হৈছে, কিমান লছ হৈছে, ইয়াৰ ওপৰত আমি পৰ্যালোচনা কৰিছোঁ। আৰু অনাগত দিনত বহুত ৰাজনীতিক দল থাকিব, কিন্তু আমাৰ BTR বাসীৰ কাৰণে আমি যিহেতু ইয়াৰে বাসিন্দা, ইয়াৰ ৰাইজৰ লগত আছোঁ, ইয়াৰ দুখ দুৰ্যোগৰ সদায় সমভাগী হৈ আহিছোঁ। যোৱা সময়ত বেয়া দিনো আমি দেখিছোঁ, ভাল দিনো দেখিছোঁ। এই গোটেই পৰিৱেশটো অনাগত সময়ত কেনেকৈ আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে, আহি থকা সময়ৰ কাৰণে কেনেকৈ ভালকৈ আমি প্ৰিজাৰ্ভ কৰি ৰাখিম, কেনেকৈ ভালকৈ এইটো আমি লৈ যাম, শান্তিটো কেনেকৈ আমি ছাষ্টেইনেবল কৰিম, উন্নয়নৰ কাম কাজবিলাক যিমান হৈছে তাতকৈ আৰু ভালকৈ কেনেকৈ কৰিব পাৰিম, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিবিলাক আমাৰ অঞ্চলত কেনেকৈ সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক কেনেকৈ আমি বাস্তৱত মানে তেখেতসকলৰ ফুলফিল কৰিব পাৰে, যিমান কিঞ্চিত আমি পাৰোঁ কাউন্সিল লেভেলত, এই কথাবিলাক আলোচনা হৈছে। গতিকে খুব সুন্দৰ এটা মিটিং হৈছে, আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই গোটেইকেইটা একশ্যন প্লান, আমাৰ এই একশ্যন প্লানটো লৈ পেলাই আমি আগবাঢ়ি যাম। বাই ইলেকশ্যন আহি আছে আৰু BJP আৰু UPPৰ লগত একেলগে খেলিব, কিন্তু আমি দেখি ৱৰ্ডছ এণ্ড ৱৰ্ডছ এনেকুৱা এক্সচেঞ্জ হৈ আছে। এইটো ৰাজনীতিত এইবিলাক থাকে, মানে ৰাজনীতিত সদায় চব দলে নিজৰ দলক শক্তিশালী কৰিবৰ কাৰণে, নিজে ক্ষমতাত থাকিবৰ কাৰণে কাম কৰে। গতিকে সেইটো নতুন কথা নহয়, তেনেকুৱা কথাবিলাক চলে। কিন্তু ভিতৰত যিটো এজেণ্ডা, আমি UPPL হিচাপে কোনো দল সংগঠনৰ লগত বেয়া হোৱা বা বেয়া পাব পৰা কাম কৰিবলৈ আমাৰ মন নাই। কাৰণ আমাৰ ৰাইজে যোৱা 30-40টা বছৰত বিভিন্ন কাৰণত, কেতিয়াবা ৰাজনীতিক কিবা এটা ভুল সিদ্ধান্ত, কেতিয়াবা সামাজিক অস্থিৰতা, বিভিন্ন কাৰণত যোৱা 30-40টা বছৰত ৰাইজে বহুত কষ্ট পাব লগা হৈছে। সেইকাৰণে আমি যোনে যি কথা নকওঁ কিয়, আমাৰ দলৰ পৰা আমাৰ যিখিনি আমাৰ নেতৃবৃন্দ যিসকল আছে, সকলো মানে এটা সিদ্ধান্তত উপনীত হৈছে কি আমি এনেকুৱা কাম কোনো নকৰোঁ যিটো কামৰ কাৰণে BTR অঞ্চলৰ ৰাইজৰ কিবা এটা ক্ষতি হয়। BTR অঞ্চলৰ ৰাইজৰ যি লাভ হয় সেইটো কামে আমি কৰিবলৈ সাজু আছোঁ। কাৰণ এইখিনি এই ৰাইজে আমাৰ মা দেউতা, এইটোৱে আমাৰ দাদা ভাই, ইয়াৰ লগতে আমি থাকিম অনাগত দিনতো। গতিকে কেন্দ্ৰীয় পৰ্যায়ত কিবা কাম কৰিব লাগে, ৰাজ্যৰ লগত কিবা কাম কৰিব লাগে, পলিটিকেল পাৰ্টিবিলাকৰ লগত আমি কাম কৰিব লাগে। তাত প্ৰত্যেকটো এজেণ্ডাতে BTR অঞ্চলৰ ৰাইজক লৈ পেলাই আমি চিন্তা কৰিম, আৰু সেইটোকে আমি খুব আমাৰ দলত মানে ভালকৈ আমি বিতংভাৱে আলোচনা কৰিছোঁ।